বিশেষ এটা কাৰণত হঠাৎ আহিবলগীয়া হ'ল দিল্লীলৈ। গতিকে ৰাতিৰ ফ্লাইট আছিলে। ৰাতিৰ ফ্লাইটত কিমান বৰিং জানে, যদি আপোনাৰ ফোনত কোনো গেম নাথাকে, কোনো চিনেমা ডাউনলোড নাথাকে, কি কৰি আহিব এই 3 ঘণ্টা 2 ঘণ্টা সময় কওকচোন। আমি সেইকাৰণে এটা কথা ভাবিলোঁ, মই ভবা নাই দেই, এই জুমাইনাই ভাবিছে, কিবা এটা প্ৰশ্ন সুধিব, ওলোটাকৈ ৰিপ্লাই দিব লাগিব, নহ'লে ভুলকৈ ৰিপ্লাই দিব লাগিব। যদি আপুনি শুদ্ধকৈ ৰিপ্লাই দিয়ে তেতিয়া কপালতে এটা টক্কৰ বুলি কয় যে, টক্কৰ মাৰিব লাগিব। আৰু এই ফাল্টু আমি কৰি কৰি আমি ফাইনেলি পালোহি দিল্লী। আৰু ভিডিঅ'টো কৰাৰ পিছে বহুত দিনেই হ'ল, কাৰণ আমি অহাও বহুত দিন হ'ল, কিন্তু আজিহে এডিট কৰিছোঁ। এতিয়া আমি নমাৰ পাছত এয়া দৃশ্য। আপোনালোকে নাভাবিব মই ষ্টাইলত কেপটো পিন্ধি আহিছোঁ বুলি। আগদিনাখনি অত্যন্ত মূৰৰ বিষ আছিলে, সেইকাৰণে মাছাজ লৈ লৈ গোটেই কপালত দাগ হৈ গ'ল। সেই দাগটো লুকুৱাবৰ কাৰণে মই কেপটো পিন্ধি আহিছোঁ। আৰু এনেকৈ আমি ফাল্টুৰামি কৰি কৰি পাই গ'লোহি। আৰু আপোনালোকক এই প্ৰথম মোৰ ইয়াৰ ফ্ৰেণ্ডৰ লগত চিনাকি কৰি দিছোঁ। এয়া